हेलो एवरीवन की खबर আপোনালোকৰ মই ঋতুশ্ৰী আপোনালোকক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো। মই আজি পিজ্জা বনাইছিলো তো আপোনালোককো শেয়াৰ কৰো বুলি ভাবিলো। তো মই কেনেকৈ বনালো কি কৰিলো আপোনালোকক দেখাও। তো ভিডিওটো আৰম্ভ কৰো। লেটস ষ্টাৰ্ট দ্য ভিডিও। পিজ্জাটো বনাবৰ কাৰণে ময়দা লৈছো, বেকিং পাউডাৰ আৰু ৰিফাইন তেল লৈ লৈছো। এতিয়া অলপ পানীৰে ভালকৈ মুঠি লৈছো। এতিয়া মোৰ পিজ্জাৰ ডোটো ৰেডি হৈ গ'ল আৰু এখন কটন কাপোৰেৰে ভালকৈ আমি এইখিনি ঢাকি 20 মিনিট মান ৰাখি থৈ দিব লাগিব। 20 মিনিট হোৱাৰ পিছত এতিয়া পিজ্জাটো ৰেডি কৰিম। এতিয়া মোৰ এটা পিজ্জাৰ কাৰণে বেলা হৈ গ'ল। এতিয়া মই দুখন পিজ্জা বনাম আৰু তাৰ কাৰণে মই বেলেগকৈ এতিয়া বেলি লম। তাৰ পিছত কাটা চামুচেৰে এনেকৈ দিছো যাতে যিখিনি আমি সস দিম সেইখিনি ভালকৈ ভিতৰত সোমাই যাব আৰু খায়ও টেষ্টি লাগিব। মই পিজ্জা সস ব্যৱহাৰ কৰিছো আৰু পিজ্জা সসটো মই এনেকৈ চাৰিওফালে লগাই লৈছো। আপোনালোকে টমেটো সসটো ল'ব পাৰে, সিম্পল যোনটো সস। মই পিজ্জা সস আনিছো। পিজ্জা সসটো মই ইয়াতে দি দিছো আৰু ভালকৈ দি দিছো যাতে চাৰিওফালে লাগি যায়। এতিয়া মই চীজ দিছো অলপমান। চীজ দিয়াৰ পিছত পিয়াজ দিছো আৰু পেপচিকাম দিছো। এইখিনি ভালকৈ দি দিম। আকৌ চীজ অলপ দিছো। চীজটো পিজ্জাত বেছি হ'লে খায়ও ভাল লাগে। আপোনালোকে কমো দিব পাৰে, মই অলপমান বেছিকৈ দিছো। মই পিজ্জা দুটা বনাম, এটা উইথাউট অভেন আৰু এটা উইথ অভেন। ৰেচিপিটো একে হয়। এতিয়া পিজ্জাটো অভেনত দি দিলো আৰু এইখিনি সেটিং মিলাই ললো। মিলাই লোৱাৰ পিছত এতিয়া 10 মিনিট মান বেক হ'বলৈ দিম। আনফালে গেছৰ জুই লো ফ্লেমত ৰাখি কেৰাহীটো বহাই দিয়া হ'ল আৰু ভালকৈ ঢাকি দিয়া হ'ল আৰু ইয়াত 5 মিনিট বেক হ'বলৈ দিব লাগিব। উইথ অভেন আৰু উইথাউট অভেন মোৰ পিজ্জাটো হৈ গ'ল। তো মোৰ খাই বহুত টেষ্টি লাগিছে। আপোনালোকে এই ৰেচিপিটো ট্ৰাই কৰিব নাপাহৰিব। তো আজি ভিডিওটো চাই আপোনালোকে কেনেকুৱা পালে জনাব আৰু ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব এণ্ড সাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ, বাই বাই।